হেল্ল' বন্ধুসকল, আমাৰ অকণিচৰা চেনেলটোলৈ স্বাগতম জনাইছোঁ। এখন হাবিত নদীৰ কাষত এজোপা বৰ ডাঙৰ গছ আছিল। সেই গছজোপাত 7টা হাঁহে বসবাস কৰি আছিল। তাৰে ভিতৰত এটা হাঁহ বৰ বুঢ়া আৰু বুদ্ধিয়ক আছিল। তেওঁ বহুত দূৰদৰ্শীও আছিল। সকলোৱে তেওঁক সন্মান কৰিছিল আৰু ককা বুলি মাতিছিল। এদিনাখন তেওঁ সিহঁতে বসবাস কৰা গছজোপাৰ তলত এজোপা সৰু লতা গছ দেখা পালে। লতা গছজোপা বৰ সৰু আৰু কুমলীয়া আছিল। বুঢ়া হাঁহটোৱে সেই লতাডালক এনেকৈয়ে চাইছিল যে সন্মুখত একেবাৰে যমদূতকহে দেখিছে। তাৰ পিছত বুঢ়া হাঁহটোৱে লতাডালক উঘালিবলৈ বিচাৰিলে। তেওঁ বৰ চিন্তিত হৈ ক'লে, হে ভগৱান, এই লতা গছডাল ইয়াত কেনেকৈ গজি উঠিল? যদি এই লতা গছডাল ডাঙৰ হৈ যায় তেনেহ'লে আমাৰ হাঁহজাকটোৰ বাবে বৰ ডাঙৰ বিপদ হ'ব আৰু কোনো জীৱিত হৈ নাথাকিব। না, মই এনেকুৱা হ'ব নিদিওঁ। মই ইয়াক অতি শীঘ্ৰেই উঘালি পেলাব লাগিব। এইটোৱেই উত্তম হ'ব। আৰে ইমান টান! মই এই লতাডালক উঘালিব নোৱাৰিম। মোৰ আৰু আগৰ দৰে শক্তি নাই। মই সকলোকে এই বিপদৰ কথা ক'ব লাগিব। তেতিয়া সকলোৱে আহি এই লতাডাল উঘালিবহি। তেতিয়া বুঢ়া হাঁহটোৱে সকলোকে কাষলৈ মাতিলে। বলা, আমাক ককাই মাতিছে। বলা বন্ধুসকল, বলা। গোটেই হাঁহবোৰ ককাৰ কাষত আহি চাৰিওফালে বহিলেহি। কি হ'ল ককা? অকস্মাততে আমাক মাতিলে কিয়? কি সমস্যা আহিলে? আপুনি আমাক কিয় মাতিলে? তুমি ভালেই বুজিছা, এটা ডাঙৰ বিপদ আহি পৰিছে। চোৱা, সেয়া আমাৰ সমস্যা। কি তোমালোকে এই লতা গছডালক দেখিছা? ককা, ইয়াত আৰু কি আছে? এয়াতো এডাল সাধাৰণ সৰু লতা গছ। এইটো সৰু লতা নহয়। ই আমাৰ হাঁহজাকটোৰ কাৰণে বহুত ডাঙৰ বিপদ হয়। যিকোনো ডাঙৰ গছৰ তলত এনে লতা গছ গজে, তেতিয়া ডাঙৰ গছজোপাত বসবাস কৰি থকা জীৱ-জন্তুক নষ্ট কৰি দিয়ে। এই লতাডালক যিমান সোনকালে পৰা সিমান সোনকালে নষ্ট কৰি দিয়া, নহ'লে ই ডাঙৰ হৈ আমাকো মৃত্যুৰ মুখত পেলাব। এটা ডেকা হাঁহে হাঁহি হাঁহি ক'লে, ক্ষমা কৰিবা ককা, মই আপোনাৰ কথাত অলপো বিশ্বাস কৰিব পৰা নাই। এই লতা অতি সাধাৰণ এডাল সৰু লতা। ই আমাক কেনেকৈ বিপদত পেলাব? আমাক কেনেকৈ মৃত্যুৰ মুখত পেলাব? মইতো আজিলৈকে এনে কথা শুনা নাই। আজি তোমালোকে ইয়াক সৰু দেখিছা, কিন্তু লাহে লাহে ই ডাঙৰ হ'ব আৰু আমি বাস কৰা এই গছডালত বগাই যাব। তাৰ পাছত লতাডাল শকত হ'ব আৰু গছডালত লাগি ধৰিব। তেতিয়া গছডালৰ ওপৰলৈ উঠিবলৈ জখলাৰ সৃষ্টি কৰিব। যিকোনো চিকাৰী আহি গছডালত সহজতে উঠি আমাৰ কাষলৈ পাবগৈ আৰু আমাক সকলোকে মাৰি পেলাব। আৰে এয়া কি ককা?
আপুনি এইডাল সাধাৰণ সৰু লতাক টানি টানি বেছি দীঘল কৰি পেলাইছে। শুনা বন্ধুসকল, ককাই নিজৰ বুদ্ধিৰ প্ৰশংসা বিচাৰি এনে কাহিনী বনাইছে। এয়া হয়, তেখেতে বয়সত আমাতকৈ ডাঙৰ, কিন্তু আমি মূৰ্খ নহয়। আমি জানো যে আমাৰ বাবে কোনবোৰ বস্তু বিপদ আৰু কোনবোৰ বিপদজনক নহয়। আমাক বুজাব নালাগে। হয়, তুমি ঠিকেই কৈছা। মোৰ মতে ককাৰ এতিয়া বয়স হৈ আহিছে, সেইবাবে নিজৰ বুদ্ধি হেৰুৱাইছে, আমাক আৰু নেতৃত্ব দিব নোৱাৰা হৈ আহিছে। আপুনি অতি সোনকালেই তীৰ্থৰ যাত্ৰালৈ যাব লাগে। তুমি ককাক এনেদৰে ক'ব নালাগিছিল। সময় পাৰ হৈ গৈ থাকিল। লাহে লাহে ডাঙৰ হৈ লতাডাল গছজোপাৰ ওপৰত থকা ডালবোৰত পালেগৈ। লতাবোৰ শকত হ'বলৈ ধৰিলে আৰু সঁচাকৈয়ে গছজোপাত জখলাৰ সৃষ্টি হ'ল আৰু যিকোনো মানুহেই সহজতে ওপৰলৈ উঠিব পৰা হৈ গ'ল। কিন্তু তেতিয়াও ককাৰ কথাবোৰত কাৰোৰে দৃষ্টিগোচৰ নহ'ল। ইমান সুন্দৰ এই গছজোপা আমাৰ বাবে কেনেকৈ বিপদ হ'ব পাৰে? বহুত সুন্দৰ, হয়নে? তুমি ভাবিছা এই সুন্দৰ গছজোপাই আমাক কি অনিষ্ট কৰিব, নহয়নে? হয় ককা, মই এতিয়াও একো বুজি পোৱা নাই। এই লতা গছডালে আমাক কিদৰে অনিষ্ট কৰিব? বেটা, বুজিবলৈ খন্তেক সময়ৰহে প্ৰয়োজন হয়। আজি নহয় কালি তুমি বুজি পাবা। শুনা বন্ধু, ককাৰ বুদ্ধি আৰু মগজটো বয়স বঢ়াৰ লগতে বুঢ়া হ'ল বুলি তুমি ভাবানে? হয় ভাই, তুমি এই কথাটো সঁচাই কৈছা। হাই বন্ধুসকল, আহিয়ে বেচেৰা হাতটোক নিজৰ জ্ঞান কথা শুনাবলৈ আৰম্ভ কৰি দিলে। সোনকালে কৰা বনা। অলপতে বাচিলো। যদিহে সিহঁতে দেখা পালে হয় তেতিয়া বৰ ডাঙৰ সমস্যা হ'লহেঁতেন। সোনকালে গৈ এখন জাল লৈ আনো আৰু গছজোপাত পাতি থৈ দিওঁ। চিকাৰীজনে এখন জাল লৈ আনিলে আৰু গছজোপাৰ তলত আহি থিয় হ'ল। এয়া দেখোন বৰ ডাঙৰ গছ। বাৰু ঠিকেই আছে, গছজোপাত উঠিবলৈ অন্ততঃ এডাল শকত লতা আছে। ঠিক বাৰু, এতিয়া সোনকালে গছজোপাত উঠিব লাগে আৰু জালখন পাতি থব লাগে। তাৰ পাছত চিকাৰীজনে লতাৰ সহায়ত গছজোপাৰ ওপৰলৈ উঠি গ'ল আৰু জালখন পাতি থলে।
আৰে বাদ্যসকল সুধা ককাৰ কি হ'ল সি ইমান পিছত কিয় উৰিছে আৰে ভালকৈ চোৱা ই অকলে নাই তাৰ লগত তাৰ চমচাটো আছে মোৰ ভাৱ হয় যে কোনোবা এদিনা আমাৰ জাকটোক জ্ঞানীৰ জাক বুলি কবলৈ ধৰিব আপুনি সিহঁতক একো নকয় কিয় তেতিয়া হলেও আপোনাক বেংলাই কৰি থাকে আপুনি এই জাকটোৰ সকলোতকৈ বৃদ্ধ আৰু বুদ্ধিমান হাঁহ হয় ই আপোনাৰ কৰ্তব্য নহয়নে সিহঁতক কিবা শাস্তি দিয়াৰ মোৰ এতিয়া আগৰ দৰে শক্তি নাই যে মই সিহঁতক শাস্তি দিম আৰু সিহঁতক নেতৃত্ব প্ৰদান কৰিম জাকটোৰ নেতৃত্ব কৰাৰ এতিয়া তোমাৰ দায়িত্ব যোৱা তুমি আগলৈ যোৱা ঠিক আছে আপুনি যিটো ভাল দেখে সন্ধিয়া হোৱাৰ লগে লগে গোটেই হাঁহবোৰ উভতি আহিল যেতিয়াই সিহঁতে গছজোপাত পৰিল এটা এটাকৈ গোটেইকেইটা চিকাৰী জালত ফচি গ'ল যেতিয়া সিহঁতে জালত ফচি গ'ল তেতিয়া সিহঁতে ইজনে সিজনক আচৰিত দৃষ্টিৰে চাবলৈ ধৰিলে তেতিয়া ককাৰ বুদ্ধিমত্তা আৰু দূৰদৰ্শিতাৰ বিষয়ে জ্ঞাত হ'ল তেতিয়া ককা সিহঁতৰ কাষলৈ আহিল হে ঈশ্বৰ এয়া কি হ'ল তোমালোকে ভালে আছানে আমি মূৰ্খ আছিলো ককা আমাক ক্ষমা কৰি দিয়া আমি আপোনাক বহুত বেয়া ব্যৱহাৰ কৰিলো ককা ক্ষমা কিয় খুজিছা এয়া সকলো তোমাৰ ভুলৰ বাবে হৈছে যদি তুমি ককাৰ কথা শুনিলা হয় তেতিয়া আজি আমাৰ এনে দশা নহলহেঁতেন আমি এনে সমস্যাত কেতিয়াও নপৰিলোহেঁতেন নহয় আমি এই সমস্যাত সেই লতাডালৰ পৰা পৰিলো ঠিক আছে এতিয়া তোমালোকে শান্ত হোৱা এতিয়া তোমালোকক এই সমস্যাৰ পৰা ওলাবলৈ কিবা উপায় ভাবিবলৈ দিয়া ককা আমি সকলোৱে বৰ মূৰ্খ আমি আপোনাক ক্ষমা খুজিবলৈও যোগ্য নহয় আমি একেবাৰে মহামূৰ্খ হয় ককা আপুনিয়ে আমাক ইয়াৰ পৰা বাহিৰ কৰাব পাৰিব ককা আগলৈ আপোনাৰ সকলো কথা আমি শুনিম আৰু কেতিয়াও আপোনাৰ কথা অৱজ্ঞা নকৰো ককা এই সমস্যাৰ পৰা কেৱল আপুনিয়ে আমাক বাহিৰ কৰাব পাৰিব আমাক ক্ষমা কৰি দিয়া ককা আগলৈ আৰু এনেকুৱা কেতিয়াও নকৰো আৰু আপোনাৰ কোনো কথাই আমি অৱজ্ঞা নকৰো ককা আমি আগলৈ আপোনাৰ সকলো কথাই মানিম আমি আগলৈ আপোনাৰ সকলো হাঁহে ককাক ক্ষমা খুজিলে মোৰ কথা ভালদৰে শুনা ককা আমি আৰু কেতিয়াও এনেকুৱা নকৰো ৰাতিপুৱা যেতিয়া চিকাৰীজন আহিব তেতিয়া সকলোৱে মৰি থকাৰ দৰে অভিনয় কৰিবা চিকাৰীজনে তোমালোকক মৰি থকা বুলি ভাবি জালৰ পৰা বাহিৰলৈ উলিয়াই মাটিত থৈ যাব তেতিয়াও মৰি থকাৰ দৰে মাটিত পৰি থাকিবা যেতিয়াই শেষৰটো হাঁহ বাহিৰলৈ উলিয়াই মাটিত থব তেতিয়াই মই চিঞৰিম তেতিয়াই সকলোৱে মোৰ চিঞৰ শুনি তাৰ পৰা উৰি যাবা এতিয়া সকলোৱে বুজি পালানে ককা আমি বুজি পালো বহুত বহুত ধন্যবাদ ককা ৰাতিপুৱা হ'ল
সকলোৱে চিকাৰীজন অহালৈ অপেক্ষা কৰি আছিল আৰু যেতিয়া চিকাৰীজন আহিল তেতিয়া চিকাৰীজনে সকলোকে মৰি থকা দেখি আচৰিত হৈ পৰিল কাৰণ হাঁহবিলাকে ককাই যি ধৰণে কৈছিল সেই ধৰণেই কৰিছিল। আৰে সৰ্বনাশ, এইবোৰ কেনেকৈ মৰি থাকিল? এতিয়া মই এই মৰা হাঁহবোৰক কি কৰিম? হাঁহবিলাকক পেলাই দিয়াৰ বাহিৰে আৰু অন্য উপায় নাই। চিকাৰীজনে জালখন নমাই আনিলে আৰু সঁচাকৈয়ে মৰিলে বুলি ভাবি হাঁহবোৰক মাটিত পেলাই গ'ল। যেতিয়াই শেষৰটো হাঁহ জালৰ পৰা উলিয়াই মাটিত থলে তেতিয়াই লগে লগে ককাই চিঞৰিবলৈ ধৰিলে। চিকাৰীজনে আচৰিত হৈ যেতিয়াই তেওঁৰ ফালে চাবলৈ ধৰিলে তেতিয়াই সকলো হাঁহে একেলগে উৰি গুচি গ'ল। চিকাৰীয়ে সিহঁতক উৰি যোৱা দেখি আচৰিত হৈ পৰিল। আৰু এইদৰেই ককাৰ বুদ্ধিমত্তা আৰু দূৰদৰ্শিতাৰ বাবে চিকাৰীজনৰ জালৰ পৰা বাহিৰ ওলাই নিজৰ জীৱন বচাব পাৰিলে আৰু সেইদিনাৰ পৰা কোনোৱেই ককাৰ কথা অৱজ্ঞা নকৰিলে। এই কাহিনীৰ পৰা আপুনি কি শিকিলে? এয়াই যে কেতিয়াও আমি আমাতকৈ বয়সত ডাঙৰ ব্যক্তিক অপমান কৰিব নালাগে, কাৰণ তেখেতৰ লগত অতীতৰ সমস্যাবিলাকৰ সমাধানৰ উপায় থাকে আৰু যি তেখেতে সমাধান কৰিছিল। আৰু সদায় বৃদ্ধ আৰু অভিজ্ঞ ব্যক্তিয়ে দিয়া নিৰ্দেশ গম্ভীৰভাৱে ল'ব লাগে, অন্যথা আপুনিও কেতিয়াবা দুষ্টজনৰ জালত ফচিব পাৰে। এনেধৰণৰ কাহিনী চাই থাকিবলৈ আমাৰ অকণি চৰা চেনেলটো আজিয়েই ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।